ডিজিটেল কমল ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল কমল। চ' বন্ধুসকল, আজি থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো ক'ব ওলাইছোঁ। বন্ধুসকল, তোমালোকৰ কাৰণে ভাল খবৰ, যোনবিলাকে এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবা 2026ত, তোমালোকৰ কাৰণে ভাল খবৰ। তোমালোকে জীৱন প্ৰেৰণা স্কিমটো যিহেতু এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তোমালোকক সবিশেষ মই ভিডিঅ'টো দেখাই দিম, এনেদৰে তোমালোকে এপ্লাই কৰিব লাগিব, কেতিয়াবা এপ্লাই হ'ব আৰু কি কি ডকুমেণ্ট লাগিব, সকলো ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা পাই যাবা। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব নাপাহৰিবা, সকলো স্ক্ৰীনত দেখাই দিম। চ' পোনপ্ৰথমে এইটো মানে চাই লোৱা। Application for the 2026 graduate under the Jibon Prerana scheme have not opened yet, as this current ongoing cycle is the detected of processing of exciting batch 48,366 verified beneficiary according to the recent Assam budget 2026 and 27 and of the finance minister Jointa Mollaborua monthly distribution of the 2,500 current eligible to batch. যিহেতু যোনটো 2026 চনত মানে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব, যোনটো ছেপ্টেম্বৰ 2026ৰ পৰা পে'মেণ্টটো দিয়া ষ্টাৰ্ট কৰি দিব, ঠিক আছে। চ' তোমালোকে যোনবিলাকে গ্ৰেজুৱেশ্যন ধৰি লওক কমপ্লিট কৰিবা এবাৰ, যিহেতু 3 বছৰীয়া, সেইটো মই অলৰেডি এটা ভিডিঅ' বনাই দিছিলোঁৱেই। যোনবিলাকে 7.5 মানে CGP পাব আৰু 7.5 তেওঁলোকে 4 বছৰ পঢ়িব পাৰিব, মানে এক্সট্ৰা আৰু এবছৰ। যোনবিলাকে ধৰি লওক নাপায় তেওঁলোকে 3 বছৰ ক্লিয়াৰ কৰি তোমালোকে এই জীৱন প্ৰেৰণা স্কিমটো এপ্লাই কৰিব পাৰিবা, ঠিক আছে। এতিয়া মই তোমালোকক দেখাওঁ এতিয়া ডকুমেণ্ট কি লাগিব আৰু তোমালোকে এপ্লাই কোনটো ৱেবছাইটৰ পৰা কৰিব পাৰিবা। তো সকলো ডিটেইলছ তোমালোকে এই ভিডিঅ'টো পাই যাবা। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকে ইয়াত এপ্লাই ভিডিঅ' আৰু ডকুমেণ্ট কি লাগিব সকলোবোৰ মানে ডিটেইলছ। চ' জীৱন প্ৰেৰণা স্কিমৰ কাৰণে যোনবিলাক ডকুমেণ্ট লাগিব চাই লোৱা। ডকুমেণ্টবিলাক কি লাগিব? যোনটো লাগিব প্ৰুফ অফ ৰেচিডেণ্ট, আইডেণ্টি প্ৰুফ লাগিব, এজ প্ৰুফ লাগিব, একাডেমিক চাৰ্টিফিকেট লাগিব, তাৰপৰা ইনকাম চাৰ্টিফিকেটখন যিহেতু কম্পালচৰি হয়, যদি এতিয়ালৈকে বনোৱা নাই তো মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা তোমালোকে চাই পেলাই ইনকাম চাৰ্টিফিকেট অনলাইন এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তাৰপিছত বেংক ডিটেইলছ লাগিব। আৰু কিছুমানে এনেদৰে কমেণ্ট কৰিছিলে যে বেংক একাউণ্ট আমি বেলেগৰ দিলে হ'বনে? চ' নহ'ব, তোমাৰ নিজৰ বেংক একাউণ্ট হ'ব লাগিব। আৰু যদি UKYC লাগি আছে মানে তো KYCটো নাইকিয়া কৰি ল'বা, আৰু আধাৰ কাৰ্ডৰ লগত সেই বেংক একাউণ্টখন লিংক কৰি ল'বা। যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই যদি চাব নাজানা, মই তলত ডেছক্ৰিপশ্যনত মানে ভিডিঅ' দি থৈছোঁ, তাৰ পৰা মানে ক্লিক কৰি তোমালোকে চাই পেলাই চাব পাৰিবা, ঠিক আছে। বাকী তোমালোকৰ ছেল্ফ ডিক্লেৰেশ্যন এখন লাগিব, সেইখন তোমালোকে কলেজতে পাবা, বা নহ'লে মই তোমালোকক যেতিয়া এপ্লাই হ'ব মই তোমালোকক দেখাই দিম কেনেদৰে তোমালোকে ডাউনলোড কৰিব পাৰিবা মানে ৱেবছাইটৰ পৰা, ঠিক আছে। বাকী চাই লোৱা, এনেদৰে সকলোবোৰ ডকুমেণ্ট লাগিব। মই বাকী এপ্লাই হ'লে বাৰু কি মানে প্ৰয়োজন হ'ব মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' গুগলত গৈ পোনপ্ৰথমে চাৰ্চ কৰিবা, গুগল বা ক্ৰমত গৈ পেলাই। যদি মোবাইলত কৰা ডেস্কটপ চাইট মোডটো অন কৰি ল'বা, যোনটো দিব অসম DIDS। চ' তাৰ মানে অফিচিয়েল ৱেবছাইট হয়, মই তলৰ ডেছক্ৰিপশ্যন বক্সত দি থৰিম, তোমালোকে এইটো চেক কৰিব পাৰিবা, ঠিক আছে। তাৰপিছত এনেদৰে আহি যাব ৱেলকাম টু DIDS। চ' তোমালোকে ইংলিছত গেট ষ্টাৰ্ট অপশ্যনটো ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেদৰে টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব। চ' তোমালোকে I am agree and continue ক্লিক কৰি দিবা। তাৰপিছত ঠিক এনেদৰে যোনটো অফিচিয়েল ৱেবছাইটটো হয় ৱেলকাম টু DIDS ডিজিটেল আছাম, সেই এনেদৰে আহি যাব, ঠিক আছে। চ' তোমালোকে ইয়াত পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আগতীয়াকৈ। চ' যিহেতু এতিয়া বৰ্তমানলৈকে যিহেতু এপ্লাই হোৱা নাই, চ' আগষ্টৰ পৰা তোমালোকৰ যিহেতু এইটো এপ্লাই ষ্টাৰ্ট হৈ যাব, ঠিক আছে। আগষ্টৰ মানে ফাৰ্ষ্ট উইক টু লাষ্ট উইক, মানে ফাৰ্ষ্ট উইকৰ মানতে তোমালোকৰ যোনটো গ্ৰেজুৱেশ্যন কমপ্লিটৰ যোনটো জীৱন প্ৰেৰণা স্কিমৰ হয় 2026 যোনবিলাক কমপ্লিট হ'ব, তেওঁলোকৰ মানে জীৱন প্ৰেৰণা স্কিমটো এপ্লাই অপশ্যন আহি যাব, ঠিক আছে। তো পোনপ্ৰথমে এনেদৰে অফিচিয়েল ৱেবছাইটটো আহি পেলাই চাই ল'বা। চাই লৈ পেলাই এনেদৰে মানে চেক কৰিব পাৰিবা তোমালোকৰ মানে ৱেবছাইটটো। তাৰপিছত তোমালোকে চাব পাৰা ডাষ্টবৰ্ডত চাব পাৰিবা, ডাষ্টবৰ্ডত এনেদৰে ক্লিক কৰি পেলাই তোমালোকক দেখাই দিছোঁ, চাই লোৱা। ইয়াত তোমালোকে ঠিক এনেদৰে অপশ্যন দেখা পাব, যোনটো চিটিজেন লগইন এণ্ড এডমিনিষ্ট্ৰেটেড লগইন, ঠিক এনেদৰে আহি দেখা পাবা। তোমালোকে চিটিজেন লগইনত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তেনেদৰে আহি যাব ৱেলকাম টু DIDS পৰ্টেল। চ' তোমালোকে যদিহে লগইন কৰা নাই তো তোমালোকে যোনটো তললৈ স্ক্ৰল ডাউন কৰিবা, যোনটো ৰেজিষ্টাৰ অপশ্যনটো হয়, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিবা। ক্লিক কৰি পেলাই তোমালোকে এতিয়া যিহেতু ৰেজিষ্টাৰ কৰি থ'লে ভাল আৰু। চ' ইয়াত তোমালোকে ফোন নম্বৰটো দিবা, তোমালোকৰ ফোন নম্বৰটো দি পেলাই তোমালোকে ইয়াত একচেপ্ট কৰিবা। দেন ৰিকুৱেষ্ট OTPত ক্লিক কৰিবা। ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পিছত OTPটো আহিব। তাৰপিছত তোমালোকে এনেকৈ ফিল্ডবিলাক আহিব, ধৰি লওক ষ্টেট আহিব, তোমালোকৰ ডিষ্ট্ৰিক্ট আহিব, এনেকৈ ফিল্ডবিলাক চিলেক্ট কৰি দিবা। কৰি পেলাই ধুনীয়াকৈ কৰিব পাৰিবা, ঠিক আছে। মই এতিয়া দেখাই দিছোঁ। তাৰপিছত তোমালোকৰ যোনটো মোবাইল নম্বৰ আৰু পাছপৰ্ট এটা দিব লাগিব। পাছপৰ্টটো তোমাৰ নামটো দি পেলাই @123 দিলেও হ'ব, তেনেকৈ সকলোবোৰ দি ল'বা। দি লোৱাৰ পিছত ঠিক এনেদৰে তোমালোকৰ পেজটো খোল খাই যাব। তাৰপিছত তোমালোকে যোনটো দেখা পাইছা ছেভত থাকিব, যদি ড্ৰাফ্টত থ'ব পৰা ছেভ থ'ব পৰা যদি থাকে এনেদৰে আহি যাব। চ' দেখা দিছে ইউ হেভ নট ছেভ ইউৰ স্কিম। তো এনেদৰে যিহেতু তুমি চ' এপ্লাইড যোনটো অপশ্যন থাবা, যদি এপ্লাই কৰিছিলে চ' এনেদৰে আহি যাব। চ' এনেদৰে চেক কৰিব পাৰিবা তোমালোকে, যিহেতু মই এপ্লাই কৰা আগতে আছিলে। চ' মইতো দেখাই দিছোঁ, এইটো এপ্লাই কৰা যোনটো চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমে হয়।
নিশ্চয় দেখা পাইছা তোমালোকে যেতিয়া এপ্লাই অপশ্যন আহিব সো এপ্লাই অপশ্যনত তোমালোকে ক্লিক কৰি দিলে হ'ল তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে বাকি এনেদৰে যোনটাকে মই দেখাই দিছোঁ প্ৰথম ৰেজিষ্টাৰটো কৰি ল'বা ৰেজিষ্টাৰটো মানে যিহেতু এইটো বাধ্যতামূলক হয় মানে ফিউচাৰ পিছলৈ ধৰি লওক তোমালোক কি হ'ব জানানে ৱেবছাইটটো যেতিয়া মানে ভালকৈ অপেন হ'ব যিহেতু এতিয়া অপেন ভালদৰে হৈ আছে যিহেতু আপডেট কৰি দিলে আৰু যেতিয়া মানে এপ্লাই হ'ব তেতিয়া তোমালোকৰ মানে ৰেজিষ্টাৰ কৰোঁতে অকণমান টাইম লাগিব ঠিক আছে সেইকাৰণে যোনবিলাকে এতিয়ালৈকে মানে জীৱন প্ৰেৰণা স্কিমৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছা তোমালোকে ধৰি লওক এতিয়াই ৰেজিষ্টাৰটো কৰি লোৱা ঠিক আছে ৰেজিষ্টাৰ কৰিবলৈ তেনে ইজি ধুনীয়াকৈ মই দেখুৱাই দিয়া নিচিনা ধুনীয়াকৈ তোমালোকৰ ফোন নম্বৰ দিবা OTP আহিব OTPটো দি ল'বা দি লৈ পেলাই তোমালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম চিলেক্ট কৰিবা আৰু পাছপৰ্ট দিবা দি পেলাই ধুনীয়াকৈ ফোন নম্বৰ আৰু পাছপৰ্ট দি পেলাই লগইন কৰি দিবা লগইন কৰাৰ পিছত ঠিক এনেদৰে আহি যাব তাৰপিছত ইয়াতে যোনটো এপ্লাই অপশ্যনটো দেখাইছা এপ্লাই অপশ্যনত ধুনীয়াকৈ মই এপ্লাইত যোনটো দেখাইছে চ' এনেদৰে ইয়াতে আহি যাব অহাৰ পিছত তোমালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিবা মই যেতিয়া এপ্লাই আহে মই তোমালোকক ভিডিঅ' দি দিম তোমালোকে চাই পেলাই মই কেনেদৰে এপ্লাই কৰিব লাগে মই A to Z যিহেতু আগতেও যোনটো 2025 যোনটো বেটছৰ হয় গ্ৰেজুৱেশ্যনৰ তাতো মই ধুনীয়াকৈ ভিডিঅ' বনাই দিছিলোঁ কেনেদৰে এপ্লাই কৰিব লাগে ঠিক তেনেদৰে 2026 যোনবিলাক গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব তোমালোকৰ কাৰণে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম তোমালোকে চাই পেলাই মানে এপ্লাই কৰিব পাৰিবা কাৰণ মানে বেলেগ এখন দোকানত যাব নালাগে তোমালোকে নিজৰ ঘৰৰ মানে নিজৰ লেপটপ বা মোবাইলতে তোমালোকে এই মোৰ ভিডিঅ' চাই পেলাই তোমালোকে বনাব পাৰিবা সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে আৰু যদি তোমাৰ লগৰবিলাকে যোনবিলাকে বা গ্ৰেজুৱেশ্যন মানে কমপ্লিট কৰিম বুলি ভাবিছে তোমালোকে যদি নাজানে তো এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কমেণ্ট এটা কৰি যাবা কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু লগৰ বন্ধুক শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং